CSIR নিষ্টৰ অফিচৰ কেম্পাছৰ ভিতৰত আজি অপেন ডে কাৰণে অলপ আহিলোঁ এয়া দেখুৱাইছোঁ খন হৈছে অফিচ মেইন অফিচটো আমি আহিলোঁ এয়া আমাৰ নিষ্টৰ সায়েন্স এক্সিবিশ্যন হৈ আছে ইয়াত আহিলোঁ এতিয়া ভিতৰলৈ যাওঁ আহি থাককচোন মোৰ লগত আপোনালোককো দেখুৱাই থাকিম কি কিনো ওলাইছে কি প্ৰডাক্ট উলিয়াইছে আমাৰ নিষ্টে সকলোখিনি দেখুৱাই থাকিম ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব এটা কৰি দিব কালাৰ আছে কালাৰ নাই কালাৰ নাই কালাৰ নাই এটা চেক কৰি দিলে কালাৰ আহি যাব এটা আকৌ নাইকিয়া হৈ যাব অকল এটা কালাৰে নে এটা কালাৰে আকৌ নাইকিয়া হৈ যাব এতিয়া সেইটো পেছকে চাই দিওঁ বহুত দিন চোৱা নাই নমস্কাৰ দিলে মই প্ৰথমৰ পৰাই কৰিলোৱে নহয় কিবা সেই কটন কেণ্ডিৰ নিচিনা লাগিছে আৰু ডাঙৰ হৈয়ে গৈ থাকিব ন আৰু নহয় অলপ অলপকৈ বাঢ়িছে ফুটি যাব নি নুফুটে নহয় ফুটালেহে চিন্তা কি হ'ব ন এতিয়া ইনভিজিবলকৈ নেদেখাকৈ লিখিছে ন ওলাই যাব যাদু কটাটো দেখুৱাই দিওঁ আকৌ বাইদেউহঁতক দেখুৱাই দিয়া বাইদেউ হাতক কাটি দিওঁ বাইদেউ হাত কাটি দিয়া তোমাৰটো কাটিলেহে মই চাব পাৰিম ইফালে কাটিছে এয়া কাটিছে ৰিয়েকশ্যন পুৰা তেজৰ নিচিনা লাগিছে এইটো কোন ডিপাৰ্টমেণ্ট এয়া আমি সায়েন্স এক্সিবিশ্যনত আহিছোঁ হেল্ল' কি খবৰ কেনেকুৱা মজা আপোনাৰ ভালে ধুনু লাগিছে ভাই কাবাক কিবা ক'বা নি তুমি মই নে একো নকওঁ কেনেকুৱা লাগিছে সেইটো কৈছোঁ কোৱা অলপমান কিবা কি হৈছেনো ইয়াত এইটো সায়েন্স এক্সিবিশ্যন হৈ আছে আৰু 1 week 1 লেব প্ৰগ্ৰাম আৰু চবে আহি সেইবিলাক চাব পাৰিছে লেবত কি কাম হয় কোনটো লেবত কি কাম হয় চবে দেখাই আছে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমিও সৰু হৈ গৈছোঁ ন এতিয়া ল'ৰা ছোৱালী ঠিক আছে থেংক ইউ গুণগুণ উপাসনা নাই এইটো আপোনালোকৰ ডিপাৰ্টমেণ্ট নেকি নহয় এইটো আমাৰ ডিপাৰ্টমেণ্ট নহয় नमस्ते नमस्ते ये आपका डिपार्टमेंट है ये मेरा डिपार्टमेंट हाँ बताइए थोड़ा इसमें ये हाइड्रोजन गैस का सेटअप है इसमें क्या है कि मैंने 2 केमिकल यूज़ किए फर्स्ट जो केमिकल है वो सोडियम बोरोहाइड्राइड है और उसके साथ मैंने वाटर मिक्स किया दोनों के मिक्स करने से हाइड्रोजन गैस प्रोड्यूस होती है तो इन दोनों केमिकल को मैंने इसमें डाला एक राउंड बॉटल फ्लास्क दिखाई दे रहा है तो थोड़ा हीट तक किया ना तो गैस हल्की होती है तो हल्की होने से यहाँ से निकल के यहाँ पे आ रही है तो ये बबल्स के रूप में यहाँ पे शो होती है মানে এইটো আমি টাইলছ বনাইছোঁগৈ ফাৰ্ষ্ট আমি ক্লে লৈছোঁ প্ৰথমতে আমি নৰ্থ ইষ্টৰ পৰা কালেক্ট কৰিলোঁ মেটেৰিয়েল দেন প্ৰথম ষ্টেজ দেন আমি এইটো পাউডাৰ ফৰ্মত লৈ গ'লোঁ কেমিকেল প্ৰচেছ আৰু বাকী কিবা কিবি কৰি
দেন তাৰপৰা আমি মেচিন আছে আমাৰ লেবত এইটো শ্বেপত লৈ আহোঁ মেচিনত মানে ৰ মেটেৰিয়েলটো এনেকৈ ওলাব আফটাৰ ড্ৰাইং অৰ এভৰিথিং লাষ্টত আমি কালাৰ চালাৰ কৰাৰ পাছত এইটো একদম অৰিজিনেল টাইলছ নিচিনা ওলাই যাব সেইটো চুই চাব পাৰিব আপুনি এইটো মানে এইটো ক্লে পৰাই বনাইছে অঁ এইটো ক্লিপৰ আমি এইটো ফাইনেল প্ৰডাক্ট এইটো আমাৰ নিষ্টৰ লগো চব এইটো আমাৰ লগতো এইটো এতিয়া পেটেণ্ট ফৰ্মত আমাৰ চলি আছে কাম টেকন'লজিটো মেইনলি আমি ফৰ্মুলেশ্যন ডেভেলপ কৰিছোঁ আৰু এক্সট্ৰা একো হোৱা নাই আগত মানে নৰ্থ ইষ্ট ক্লিয়াৰ লৈ এতিয়ালৈকে তেনেকুৱা কাম হোৱা নাছিলে আমি প্ৰথমতে এইটো কৰিছোঁ যে নৰ্থ ইষ্টত মাতি লৈ তাত মানে ক্লিয়াৰ বনাইছোঁ থেংক ইউ यहाँ पे देखिए ये पॉलीथीन है मतलब पॉलीथीन है ये मतलब इसको यूज़ करने के बाद में अपन बाहर फेंक देते हैं तो इससे एनवायरनमेंट मतलब पोल्यूशन फैलता है ना मतलब तो ये मतलब काम का चीज़ नहीं है इसके अल्टरनेटिव हमने ये बनाया है ये फिल्म ये है पॉलीलैक्टिक एसिड से बनी हुई है जो कि 100% बायोडिग्रेडेबल है जैसे इसको यूज़ किया और इसको डालेंगे सॉइल के अंदर तो आने वाले 6 मंथ के अंदर डिस्पोज हो जाएगा एक ये है और एक ये है PB80 में ये भी बायोडिग्रेडेबल फिल्म আচ্ছা থেংক ইউ ক'ৰ পৰা আহিছে বৰহলা বেকাজান গোটৰ নেকি আত্মসহায়ক গোট অঁ এই কাপোৰ আনিছে ন সুষ্টপ ভিডিঅ' বুজাই দিয়া অলপ কাপোৰৰ বিষয়ে বুজাই দিয়া অলপ তুমি ভূমিকম্পৰ বিষয়ে বুজাব পাৰিবা হয় নহয় বাৰু আপুনি মোৰ দোকানলৈ যাব লাগিব যাম এতিয়া যাম ৰ'বা দেই ভাল ন ভালে ভালে অঁ এইটো মেইনলি আমি চিস্মোগ্ৰাফ বুলি কওঁ চ' ইয়াৰ কামটো হৈছে যেতিয়া এটা ভূমিকম্প হ'ব সেই মানে ভাইব্ৰেশ্যনটো এই ৰেকৰ্ড কৰি পেলাই আমাৰ ইয়াত ষ্ট'ৰ কৰিব যেতিয়া এটা লাষ্ট আৰ্থকুইক হৈছিলে আমাৰ সিদিনা যোৰহাটত ফিল কৰিছিলে চাগে যোৰহাটত যে ভূমিকম্পটো হৈছিলে চ' যোৰহাটৰ ভূমিকম্পটো আমাৰ যোৰহাট ষ্টেচনে ঠিক এনেধৰণে ৰেকৰ্ড কৰিছিলে চ' যেতিয়া এটা আৰ্থকুইক হয় ঠিক এনেধৰণে আমাৰ ছিগনেলবিলাক ৰেকৰ্ড হয় আৰু এইটো তুৰ্কীত ৰিচেণ্টলি যোনটো আৰ্থকুইক হৈছিলে ফেব্ৰুৱাৰীত চ' অলমষ্ট 50,000 পিপল ৱাৰ ডাই চ' সেই আৰ্থকুইকটো ছিগনেলটো আগৰতলা ষ্টেচনটোৱে আমাৰ ৰেকৰ্ড কৰিছিলে চ' তুৰ্কীত হৈছিলে কিন্তু ছিগনেলটো মানে আমাৰ ছাৰ্ফেচত মানে হেৰিত আহি আৰ্থৰ মাজেৰে আহি আমাৰ আগৰতলা ষ্টেচনত আমি ৰেকৰ্ড কৰিছিলোঁ ছিগনেলটো এয়া সুষ্টপ ভট্টাচাৰ্যী ধুনীয়াকৈ ভূমিকম্পৰ বিষয়ে বুজাই দিলে थैंक यू ये सुपर मतलब वाटर एब्जॉर्बेंट मटेरियल है जिसका यूज़ मतलब डाइपर में होता है बच्चों का जो वो डायपर हाइड्रोफिलिक है সেইকাৰণে লাৰ্জ এমাউণ্টত ৱাটাৰ মানে এবজৰ্ব কৰিব পাৰে আৰু সেইকাৰণে বেলেগ বেলেগ ডাইপাৰত ইউজ কৰিব পাৰি ডাইপাৰ যিটো ভিতৰত মেটেৰিয়েল থাকে ইয়াৰ পৰাই ইউজ কৰে কংক্ৰিটত ইউজ কৰিব পাৰি আৰু যিটো এইটো পাউডাৰটো এইটো ফুড এডিটিভ হিচাপে ইউজ কৰিব পাৰি বাইণ্ডিং এজেণ্ট হিচাপে ইউজ কৰিব পাৰি বেলেগ বেলেগ আৰু এইবোৰ পুৰা নেচাৰেলি এভেইলেবল হয়তো নেচাৰৰ পৰা এইটো হ'ল জিপলক পলিমাৰ বেগ ইয়াৰ ফ্লেক্সিবিলিটিটো বহুত বেছি হয় সেইকাৰণে ফ্লেক্সিবিলিটিটো বেছি হোৱাৰ কাৰণে কি হয় পেঞ্চিলডাল যেতিয়া ইফালৰ পৰা ইফালে সোমোৱাই দিয়া হয় তথাপি পানীটো লিক নহয় মানে মই CSI নিষ্টৰ চিফ চাইণ্টিষ্ট আৰু ৰিচাৰ্চ প্লেনিং আৰু বিজনেছ ডেভেলপমেণ্টৰ হেড হিচাপে ৰিটায়াৰ কৰিলোঁ ৰিটায়াৰ কৰাৰ আগে মই বহুতো টেকন'লজি ভাৰতৰ বিভিন্ন প্ৰান্তৰত ট্ৰেন্সফাৰ কৰিছিলোঁ তাৰে ভিতৰত এটা আছিলে হাৰ্বেল মস্কিটো ৰিপেলেণ্ট কেণ্ডেল কিন্তু অসমত এইটো ট্ৰেন্সফাৰ হোৱা নাছিলে আৰু সেইবাবে মই ৰিটায়াৰমেণ্টত ভাবিলোঁ যে মই নতুনকৈ এটা মাইক্ৰ' এণ্টাৰপ্ৰাইজ খুলিম মোৰ মিষ্টাৰ লগত আৰু সেই এণ্টাৰপ্ৰাইজটোৱেদি এই টেকন'লজিটো আমি লৈ পেলাই আৰু লাহে লাহে অন্য নিষ্ট টেকন'লজি পপুলাৰাইজ কৰি তাৰমানে মই মোৰ অৰ্গেনাইজেশ্যনক যাতে মানে ৰিটায়াৰমেণ্টৰ পিছতো এটা সেৱা দিব পাৰোঁ আৰু সমাজৰো দুই এটা মানে সংস্থাপন দিব পাৰোঁ দুই এজনকে সেই উদ্দেশ্যে মই খুলিলোঁ আপোনাৰ এয়া দ্য শেৱালি হোম এণ্টাৰপ্ৰাইজ আৰু সেই এণ্টাৰপ্ৰাইজটো খোলাৰ পিছতে আমাৰ মাননীয় ডাইৰেক্টৰ ছাৰৰ পৰা মই টেকন'লজিটো গ্ৰহণ কৰিলোঁ টেকন'লজি ফিজ দি পেলাই আৰু আমি এই প্ৰডাক্টবোৰ বনাবলৈ আৰম্ভ কৰিলোঁ আমাৰ মাননীয় যি ছায়েন্স এণ্ড টেকন'লজি মিনিষ্টাৰে সকলো লেবকে 1 উইক 1 ডে লেব এটা
1 week 1 lab এটা প্ৰগ্ৰাম কৰিবলৈ ক'লে আৰু তাৰ সন্দৰ্ভতে বৰ্তমান CSI নিষ্টে সেই 1 week 1 lab প্ৰগ্ৰামটোত এখন এক্সিবিশ্যন দিছে আৰু সেই এক্সিবিশ্যনতে মোক আমন্ত্ৰণ জনালে আমাৰ প্ৰডাক্টখিনি প্ৰদৰ্শন কৰিবলৈ আৰু সেই হিচাপে মই এই প্ৰডাক্টখিনি ইয়াত বৰ্তমান প্ৰদৰ্শন কৰিছোঁ আৰু আমাৰ বৰ্তমান প্ৰডাক্টটো হৈছে সেইটোৱে হেৰি হাৰ্বেল মস্কিটো ৰিপেলেণ্ট ফ্ৰেগ্ৰেন্ট কেণ্ডেল ফুলকৈ কৈ থাকিলে কনফিডেঞ্চত কৈ এয়া মই এতিয়া বৰ্তমান আছোঁ আমাৰ নেক্সটৰ ছায়েন্স এক্সিবিশ্যনত গতিকে বহুত মানুহ আহিছে এয়া বহুত কিবাকিবি টেষ্টিং কৰি দেখুৱাই আছে ছায়েন্সৰ যিবিলাক কেমিকেল এইবিলাক কিহত কেনেকৈ ৰিয়েকশ্যন হয় সেইবিলাক দেখুৱাই আছে আৰু কিছুমান যাদুও দেখুৱালে এইফালে আকৌ কিবা কাপোৰৰ ভিডিঅ' দোকানো আহিছে এইফালে দেখুৱাই থাকিব চাই থাকিব খৰিচা কিবা কিবি আছে চাগে ন নহয় আদা হালধি আছে তাৰপিছত তেনেকৈ আপোনাৰ মধু তুলসী বুলি কয় যিটো ষ্টিভিয়া সেইটো আছে শিলিখা বিক্সা তাৰপিছত আমাৰ টেঙামৰাটো এইটো মেডিচিনেল ইউজ বহুত আছে তেজপাত মেডিচিনেল ইউজ বহুত আছে চজিনাৰো আছে আপোনাৰ ধৰক তেনেকৈ আৰু কচুপাত ছাল আছে এইটো কি হয় এইটো জাটামানচি বুলি কয় এইটো আপোনাৰ অৰুণাচল বা মেঘালয়ত পায় ইয়াৰ শিপাটো আপোনাৰ প্ৰেছাৰ চেছাৰত ৰ'ব দিছে থেংক ইউ কোৱা মলম চলম কিবা দিলে দিয়া মলম দে বাইদেউ মলম দে বিষ হৈ আছে কৈ দিয়ক নাই কৈ দিয়া আকৌ এইটো কিহত ক'ত লগাম মুখত লগাম নে ক'ত লগাম এইটো কৈ দিয়া বুজাই দিয়া আকৌ এই ভাইটিয়ে বুজাই দিলে মাংসি এইটো কিহত হয় বিষৰ কাৰণে ন এয়া আমাৰ নিষ্টতে বনোৱা এণ্টি আৰ্থ্ৰাইটিছ অইনমেণ্ট অঁ ভালকৈ কওক এইটো আমাৰ নিষ্টতে বনোৱা এণ্টি আৰ্থ্ৰাইটিছ অইনমেণ্ট যোনটো আমাৰ ইয়াৰে লোকেল যিখিনি মেডিচিনেল প্লাণ্ট আছে তাৰ পৰা এক্সট্ৰাক্ট লৈ পেলাই এইটো বনোৱা হৈছে এইটো সাধাৰণতে জইণ্ট পেইন যিখিনি আৰ্থ্ৰাইটিক পেইন হয় সেইখিনিত ভাল কাম দিয়ে কিন্তু তাৰ লগতে যিকোনো মাস্কুলাৰ পেইনতো এইটো ভাল কাম দিয়ে এইটো অলৰেডি টেকন'লজিটো ট্ৰেন্সফাৰ কৰা হৈছে 6টা পাৰ্টিক অলৰেডি টেকন'লজি ট্ৰেন্সফাৰ কৰা হ'ল গতিকে কিন্তু অসমত কোনো টেকন'লজি ট্ৰেন্সফাৰ এতিয়ালৈকে হোৱা নাই গতিকে আমি আমাৰ ৰুৰাল ডেভেলপমেণ্টৰ কাৰণে ছ'চাইটি ডেভেলপমেণ্টৰ কাৰণে আমি মানুহখিনিক এইটো বনাই ফ্ৰীলি ডিষ্ট্ৰিবিউট কৰি আছোঁ এতিয়ালৈকে অসমৰ কাৰণে থেংক ইউ ধুনীয়াকৈ বুজাই দিলে মই এইটো ইউজ কৰিছোঁ ভালো পাইছোঁ থেংক ইউ দেই ধুনীয়া লাগিছে অকণমান হেৰি কৰোঁ কেনেকুৱা লাগিছে আজি একদম য়েল্ল' হৈ আছে চাবলৈ আহিছে ইয়াত কিবা কিবি চৰাই জীৱ জন্তু উলিয়াইছে এইখিনি হ'ল বানানা ফাইবাৰ এইবোৰ চব বস্তু মানে এইবিলাক মানে চব কলগছৰ পৰাই বনাইছে মানে কলগছৰ হেৰি ডেক'ৰেশ্যন আইটেম হয় অঁ এয়া কলগছৰ পৰা বনোৱা এইখন এয়া বনাইছে তিনিটা পদ্ধতি আছে এটা মেকানিকেল হয় এটা মেনুৱেল আৰু এটা হ'ল আপোনাৰ এইটো মানে কলগছৰ সূতা এইটো কলগছৰ সূতা এইটো কেমিকেল দি উলিয়াব আৰু মেকানিকেল প্ৰচেছটো হ'ল এইটো দিন এতিয়া দেখুৱাব পৰা হেৰিত নাই চাগে অকণমান দেখুৱাই দিয়কচোন এয়া চাব দে ৰাইজ কলগছৰ পৰা সূতা কেনেকৈ উলিয়াই দেখুৱাব দাদাটোৱে ড্ৰাই কৰাৰ পিছত কোমল কাৰণে ছিঙিছে কোমল কাৰণে ছিঙিছে একদম 1 ছেকেণ্ডত সূতা উলিয়াই দিছে কল্পনা বৰা কি বনাই দেখুৱাবা ইণ্ডিয়ান ফ্লেগ ইন টেষ্টিং হাউ টু মেক এ ইণ্ডিয়ান ফ্লেগ ইন টেষ্টিং
এইটো হৈছে আপোনাৰ নিকেল ক্লৰাইডিং গ্লিচাৰিন। মাতটো আহিব নাই? নেক্সট যিটো লেয়াৰ হ'ব এইটো আমাৰ ৱাটাৰত হ'ব, বেৰিয়াম ক্লৰাইডিং ৱাটাৰ। একচুৱেলি কি হৈছে এইটো গ্লিচাৰিন দুটা বাইলেয়াৰ ফৰ্ম হৈছে, কাৰণ গ্লিচাৰিন আৰু ৱাটাৰৰ ডেঞ্চিটি বেলেগ বেলেগ। গ্লিচাৰিনৰ ডেঞ্চিটি ৱাটাৰতকৈ বেছি হয়, গতিকে তলৰ লেয়াৰটো আমি গ্লিচাৰিনত বনাইছোঁ, নেক্সট লেয়াৰ আমি ৱাটাৰত বনাইছোঁ। তাৰপিছত থাৰ্ড লেয়াৰ যিটো বনাম সেইটোৰ ডেঞ্চিটি তাতকৈ কম হ'ব, সেইটো আমি বনাইছোঁ মিথানলত। এমনিয়াম ডাইক্ৰমেটৰ ক্ৰিষ্টেল লৈ মিথানলত চলিবল কৰিছোঁ, অৰেঞ্জ কালাৰটো কাৰণে।